কিমান যে ব্যস্ত নহয়নে আজিৰ মানত, নাজানো কিহৰ পাছত ইমান দৌৰ মাৰি আছে। এটা নিগনি দৌৰ মাৰি আছে, য'ত ৰখিবলৈ মানা আছে, য'ত ভাগৰিবলৈ মানা আছে আৰু য'ত হাৰিবলৈ মানা আছে। সকলো সুখ সুবিধা গোটাই লোৱাৰ পাছতো পইচা পইচা কিহৰ কাৰণে, নাজানো কিহৰ কাৰণে। যেতিয়া প্ৰথম এই পৃথিৱীলৈ আহিছিলোঁ, তেতিয়া আমাৰ প্ৰথম বস্তু আছিল লেঙুটি, নে তাত জেপ আছিল, নে সেই বগা কফনখনত জেপ থাকে। যেতিয়া আমি এই পৃথিৱীখনৰ পৰা আমাক বিদায় বেলিকা দিয়ে, তেতিয়াহ'লে কিহৰ ইমান পিয়াহ, কিহৰ ইমান ভোক। পইচা কমাওক, বহুত পইচা কমাওক, কিন্তু পইচাৰ পাছত নিজৰ সুখ শান্তি, টোপনি আৰু লগতে স্বাস্থ্য হেৰুৱাই নেপেলাব। মনত ৰাখিব, পইচা কেৱল সাধনহে, সাধ্য নহয়। এটা সুন্দৰ কাহিনী কওঁ। এজন ৰজা আছিল, তেওঁ বহুত দানী আছিল আৰু তেওঁৰ এটা নিয়ম আছিল। দিনটোৰ আৰম্ভণিত তেওঁৰ ওচৰলৈ যোনে আহিছিল, বিচৰাজনৰ ইচ্ছা নিশ্চয়ভাৱে পূৰা কৰিছিল। এদিন ৰাতিপুৱা ৰজাজনৰ লগত বহুত আচৰিত কৰি দিয়া ঘটনা ঘটিল। ৰাজমহলৰ দুৱাৰদলিত মানুহৰ ভিৰ লাগি আছিল। এজন ফকীৰৰ এটা ইচ্ছা আছিল যে তেওঁৰ সৰু পাত্ৰটো ৰজাই সোণৰ মুদ্ৰাৰে ভৰাই দিব লাগে। এজন ৰজাৰ কাৰণে সৰু পাত্ৰটো সোণৰ মুদ্ৰাৰে ভৰাই দিয়াটো কোনো ডাঙৰ কথা নহয়। কিন্তু এইটো কেনেকুৱা পাত্ৰ, যিমান মুদ্ৰা ভৰাই গৈছে সিমানেই খালী হৈ পৰিছে। আচৰিত হ'বলগীয়া কথা হৈছিল, সেয়েহে ৰজায়ো দুখী হৈছিল। তাকে দেখি ফকীৰজনে ক'লে, মহাৰাজ, যদি আপুনি এই পাত্ৰটো মুদ্ৰাৰে ভৰাই দিব নোৱাৰে, কৈ দিয়ক, মই খালী পাত্ৰটো লৈয়ে ঘূৰি যাওঁ। বাছ এইটোৱে ক'ব প্ৰজাসকলে। ৰজা হৈও কথা ৰাখিব নোৱাৰিলে, এইবুলি ফকীৰজনে ৰজাক ক'লে। ৰজাজনেও পাছলৈ সতি দিয়া নাছিল। তেওঁৰ লগত যিমান মুদ্ৰা আছিল, সকলোবোৰ ভৰাই দিলে। তেওঁৰ লগত আৰু অলপো মুদ্ৰা বাকী নাছিল। তথাপিতো সেই পাত্ৰটো ভৰিব নোৱাৰিলে। ৰজাই বহুত লাজ পাইছিল আৰু লগতে আচৰিতো হৈছিল। ৰজাই হাতজোৰ কৰি ফকীৰজনক ক'লে, ভিক্ষুক, ক্ষমা কৰিব, এইটো কেনেকুৱা ধৰণৰ পাত্ৰ? এইটো কোনো সাধাৰণ পাত্ৰ নহয়। এই পাত্ৰটো পূৰ কৰিবলৈ মোৰ সামৰ্থ্য নাই। পাত্ৰটোৰ আচল ৰহস্যটো কি বুলি ৰজাজনে ভিক্ষুজনক সুধিলে। ৰজাজনৰ কথা শুনি ফকীৰজন হাঁহিবলৈ ধৰিলে আৰু ক'লে, মহাৰাজ, ইয়াৰ কোনো বিশেষ ৰহস্য নাই। ই এটা মানুহৰ হৃদয়েৰে বনোৱা পাত্ৰ। আৰু এই পাত্ৰটোৱে জানে যে মানুহৰ হৃদয় কেতিয়াও পূৰ কৰিব নোৱাৰে। মনৰ ইচ্ছা কেতিয়াও পূৰণ নহয়, নিতৌ বিভিন্ন ধৰণৰ নতুন নতুন ইচ্ছাৰ জন্ম হয় আৰু ইয়াৰ লোভ কেতিয়াও পূৰ নহয়। যিমানেই পাই যাব সিমানেই দৰিদ্ৰ হৈ যাব। এতিয়া আপুনিয়েই কওক মহাৰাজ, ই কেনেকৈ ভৰিব? সঁচা কথা হয় বন্ধুসকল, মানুহৰ ইচ্ছাৰ আৰম্ভণিহে আছে, কিন্তু অন্ত নাই। মানুহৰ বহুত লোভ আৰু ইচ্ছা, যিটো নেকি কেতিয়াও শেষ নহয়। মানৱ শৰীৰ কেতিয়াও পূৰ নহয়। ভাল লগা কথা এইটো যে মনৰ ইচ্ছা পূৰণ নহ'লেও দুখ পায়। যদিও পাই যায় তেতিয়াও কষ্ট দিয়ে। আপুনি বিচৰাটো যদি পাই গৈছে, সেই সন্তুষ্টিটো কেৱল অলপ সময় কাৰণেহে থাকিব আৰু অলপ সময়ৰ পাছত নতুন ইচ্ছাৰ জন্ম হ'ব। আৰু সেই চক্ৰটোৱে আপোনাৰ লগত চলি থাকিব। জীৱনৰ আচল আনন্দ যদি ল'ব বিচাৰিছে, তেতিয়াহ'লে এই লোভ মোহৰ পৰা আঁতৰি থাকক। লোভ মোহৰ পৰা দূৰত থাকক, নহ'লে এই অসীম ইচ্ছাবোৰ পূৰণ কৰোঁতে কৰোঁতে অতৃপ্তি হৈ এই পৃথিৱীখনৰ পৰা বিদায় ল'ব লাগিব। তেতিয়াহ'লে এই মানৱ হৃদয় কেনেকৈ ভৰিব এই পূৰ্ব সংসাৰত?
ই সন্তুষ্ট হ'ব মানুহৰ ভালৰ পৰাই আৰু বেলেগক সুখী কৰি। বেলেগক সুখী কৰি যেতিয়া আমাৰ মুখলৈ অলপ সুখ আৰু অলপ হাঁহি বিৰিঙিব, সেইটোৱেই হৈছে আমাৰ মনৰ সুখ আৰু শান্তি। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে আছিল আৰু নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।